হেল্ল' গাইজ, মোৰ অসম এৰি আহিছে। আপুনি চাই আছে সঞ্জীৱ 99 ব্লগ। আৰু ভিডিঅ'টো স্ক্ৰীন নকৰা চাইটো আজি ভিডিঅ'ত ধামাকাবলৈ গৈ আছে। কাৰণ কেলৈ আজি মই ঘৰত যাম আৰু ইয়াত অহা প্ৰায় মোৰ 4দিনমান হ'ল। আৰু গাইজ আজি মই ঘৰত যাব ওলাইছোঁ, কিন্তু আজি মানে মোৰ বাইদেৱে ৰাখিছিলে আৰু কুকুৰা এটা আনিছিলে। কুকুৰা এটা আনি মানে মোক খাবলৈ ৰাখিছিলে আজি ৰাতিকৈ খানা খাম বুলি, কিন্তু নাই খানা মই আহিবৰ পৰা খাই আছোঁ। প্ৰায় 4টামান খানা খালোঁ। আৰু গাইজ মোৰ ভিনদেউ ঘনীয়েকজনী আহি আছে, ইজনী স্কুলৰ পৰা আহিছে। গাইজ আপুনি দেখিব পাইছে ইজনী ভিনদেউ শুনে। আৰু তাইক কুৱেশ্যন কেইটামান সুধোঁ, স্কুলৰ পৰা আহিলা? নাই আহা ন? আৰু স্কুলত আজি এক্সাম কেনেকুৱা হ'ল? ভালেই। আৰু ভণ্টিবছৰ এক্সাম হৈ আছে, আজি ঘৰত যাম দেই, বাই বাই। গাইজ ভিডিঅ'টো স্ক্ৰীন নকৰা চাই থাকক আৰু ভিডিঅ'টো ধামাকাবলৈ গৈ আছে গাইজ। আৰু কি কেনেকৈ পাৰোঁ আপোনাক মই দেখাবলৈ চেষ্টা কৰিম গাইজ। আৰু ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি ভাল পাইছে ন, লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু বেল আইকনটো গাইজ দবাই দিব। আৰু গাইজ ব'লক আগত কি কেনেকৈ পাৰোঁ আৰু দেখাই আছোঁ। কিন্তু ইয়াত এটা প্ৰব্লেম গাইজ, কিন্তু মানে ইমান দিন হ'ল আৰু মানে ক'বলৈ গ'লে ইয়াত নেটৱৰ্কে নাপায় গাইজ। আৰু ভিডিঅ'টো স্ক্ৰীন নকৰা চাই থাকক। আৰু গাইজ দেখিব পাইছে কি ধুনীয়া সুন্দৰ জেগা হয়। দুইফালে গছ গছনি আছে আৰু মানে ইয়াত ইমান মানে হুলস্থুল বুলিবলৈ ক'বলৈ নাই, কিন্তু গোটেই নিজান হৈ আছে পৰিৱেশটো। আৰু গাইজ ব'লক আজি ফাইনেলি অহা ইমান দিন হৈ গ'লে আজি মোক গীতেখনে মোক খেদিছে। কিন্তু ইয়াত দেখিব পাইছে গীতে হাতত বেগ চেগ লৈ মোক খেদিব লৈছে গাইজ। এয়া গাইজ মোক গীতেখনে খেদিছে। আৰু মানে ইয়াত ইমান দিন হৈ গ'ল ন, ইয়াত থাকিব নোৱাৰোঁ ন, কাৰণ কেলৈ ইয়াত কেইদিনমান থাকিবলৈ আহিছোঁ। আৰু গাইজ ব'লক গাইজ মোৰ ঘৰত অলপ কাম আছে, কামখিনি কৰি তাৰপৰা মই আপোনালোকৰ মাজত ভিডিঅ'টো এৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰা চাই থাকিব। আৰু গাইজ ব'লক আৰু ইয়াত দেখি যায় সৰু সৰু ল'ৰা ছোৱালী স্কুলৰ পৰা আহি আছে। আৰু এইফালে নদী এখন আছে, জান বুলি কয় এইটো, ইয়াত মাছ চাছ মাৰে গাইজ। আৰু এইফালে পথাৰ এখন আছে, আৰু পথাৰখনৰ সৰিয়হ চৰিয়হ হৈ আছে, কিন্তু ইয়াত এতিয়া কিনকিনীয়া বৰষুণ দি আছে গাইজ। আৰু কিনকিনীয়া বৰষুণৰ এটি মোক থ'বলৈ আহিছে তিতি গাইজ। ব'লক আগত কি কেনেকৈ পাৰোঁ আপোনাক মই দেখাবলৈ। ফাইনেলি আহি পাই গ'লোঁ বনগুৰি দলঙৰ ওচৰত। আৰু বেছিখন নাই, চাৰিআলি পাবলৈ আৰু খুব বেছি লাগিব 2 মিনিটমান। আৰু মোৰ বাইদেউহঁতৰ ঘৰৰ ওচৰৰ ল'ৰা এটাক বেগটো দি পঠাইছে, কিন্তু বেগটো ইমান ওজন নাই, অলপমান গাইজ। এইজনী দেখিব পাইছে আমাৰ সৰু বাইদেউ হয়, চিনাকি কৰি দিছোঁ। এয়া চাওক গাইজ, চিনাকি কৰি দিছোঁ। আৰু যদি ব'লক গাইজ আপোনালোকক মই আগত লগ পাম। আৰু গাইজ মই আপোনালোকক মই লখিমপুৰ চিলিমেটি শ্বট এটা দেখাবলৈ মই চেষ্টা কৰিম। আৰু চিলিমেটি শ্বটটো চাব যদি পাই গ'লোঁ ফাইনেলি মহাজনৰ ওচৰ। আৰু বেছিখন নাই আৰু গাড়ীত উঠি ব'লক টাউনত যাম। আৰু এইফালে মোৰ পিছফালে দেখিব পাইছে যে এখন চুমনি আছে, ইয়াতে যোনে দিনে বাল্য বিবাহ, কাৰণ কেলৈ মই এইটো কাৰণে বাল্য বিবাহ কৰি ইয়াত লুকাবলৈ আহিছোঁ। এইজনী হৈছে মোৰ ৱাইফ, এইজনী মোৰ হৈছে ভাগিন, আৰু এইজনী হৈছে মোৰ সৰু বাইদেউ। আৰু গাইজ হাই বুলি কৈ দিয়া, হাই কৈ দিয়া, হাই। তোমালোকৰ পপা ক'ত গ'ল? এয়া গাইজ দেখিব পাইছে মামীয়েকক গাত ধৰি লৈছে। আৰু ব'লক গাইজ আপোনাক আগত যি যেনেকৈ পাৰোঁ আপোনাক মই দেখাবলৈ চেষ্টা কৰিম। আৰু ফাইনেলি এতিয়া টমটম পাই গ'লোঁ, ঘৰত যাব ওলাইছোঁ লখিমপুৰ টাউনত আপোনাক লগ পাম। আৰু ইয়াত নাৱেদি যাব ওলাইছোঁ। বাই 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 টাটা। ঠিক আছে, এতিয়া ফাইনেলি গৈ আছোঁ, বাই বাই। खत्म, बाय बाय, टाटा, गुड बाय, गया।